হেল্ল' গাইজ, কি খবৰ? এতিয়া মই গৈ আছোঁ কলেজলৈ। আজি কলেজত বসন্ত উৎসৱ আছে। এয়া পালোহিয়ে কলেজ। ইফালে কলেজৰ গেটখনৰ পৰা ধুনীয়াকৈ সজাইছে। বহুত ধুনীয়া লাগিছে। আজি কলেজৰ ষ্টুডেণ্টসকল বিহু ড্ৰেছতে আহিছে। আমাৰ NCC ডিউটি থকাৰ বাবে ইউনিফৰ্মত আহিব লগা হ'ল। কাইলৈও বিহু আছে, কাইলৈ চাগে বিহু ড্ৰেছতে আহিম। আৰু এতিয়া জিলা উপায়ুক্ত আহিছে। আমি এতিয়া সকলোবোৰ ইয়াতে লাইন পাতি ৰৈ আছোঁ। কিন্তু যোৱাকালি এটা সিদ্ধান্ত ল'লোঁ, যদি ইমান সন্মিলিত প্ৰচেষ্টাত এটা বসন্ত উৎসৱ হ'ব পাৰে, তাক মই উপায়ুক্ত হিচাপে যোৱাটো যথেষ্ট উচিত। মই আপোনালোকক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে, যেতিয়া পাৰফৰ্মেঞ্চটো হৈ আছিলে, মোক কোৱা হৈছিলে যে ইয়াৰ মেক্সিমাম ল'ৰা ছোৱালী গুৱাহাটীতে মানে বিহু নাচিবৰ কাৰণে। গতিকে কিন্তু যিসকল আকৌ ইয়াৰ ল'ৰা ছোৱালী পাৰফৰ্ম কৰিছে, তেওঁলোক
এইফালে বিহুৰ বজা হৈছে মানে ঘৰতে বনোৱা পিঠা পনা লাডু আৰু ঘৰতে বোৱা কাপোৰ কানিও উলিয়াইছে। ভিডিঅ'টো মই ইমান ভালকৈ কৰিব পৰা নাই মানে ডিউটি থকা বাবে মাজে মাজে কৰিছোঁ।